উক্তি এষাৰি পঢ়িছিলোঁ, বি ইয়ৰ চেল্ফ, দ্য ৱৰ্ল্ড উইল এডজাষ্ট। তাৰমানে তুমি যেনে ধৰণৰ তেনেকুৱাই থাকিবা, নিজকে পৰিৱৰ্তন নকৰিবা, পৃথিৱীখনেহে তোমাৰ হৈ খাপ খুৱাই ল'ব। দ্য ৱৰ্ল্ড উইল এডজাষ্ট। আৰু এই উক্তিৰ বিপৰীতে কিন্তু ছোৱালীসকলক সদায় সৰুৰে পৰা কি শিকোৱা হয় যে তোমালোকে কিন্তু যিকোনো পৰিস্থিতিৰ সৈতে খাপ খুৱাই ল'ব লাগিব, তোমালোকে কম্প্ৰমাইজ কৰিব লাগিব। সৰহভাগ ক্ষেত্ৰতে কিন্তু এয়া কোৱা হয়। আৰু বিয়াৰ পিছৰ চিটুৱেশ্যনকে আচলতে ইয়াতে মিন কৰা হয় মুখ্যতঃ। আৰু ছোৱালীসকলেও সেইবাবে এনে মনোভাৱ লৈ ডাঙৰ দীঘল হয় যে আমিয়ে এৰা ধৰা বেছিভাগ ক্ষেত্ৰত কৰিব লাগিব। মোৰ লগত মই যিমান বান্ধৱী লগ পাইছোঁ, লগৰ বা আত্মীয়সকলৰ মাজতো বহুতৰে মনোভাৱ একেই যে কিনো কৰিবা, ছোৱালীৰ জীৱনটো এনেকুৱাই। মানে আগৰ পৰাই এটা গিভ আপ মেণ্টেলিটি। কিয়? আৰু কেতিয়াবা এইবোৰ ভাবি লাগিছিল যে এই চাইকেলৰ পৰা কেতিয়াও মুক্ত নহ'বই নেকি আমাৰ ছোৱালীসকল। মই মোৰ শিক্ষকতা জীৱনৰ সময়ছোৱাটো কিন্তু মোৰ ছাত্ৰীসকলক প্ৰায়ে উৎসাহ দিব চেষ্টা কৰিছোঁ যে কম্প্ৰমাইজ কৰা এটিটিউড নাৰাখিবা। সকলো শিক্ষা দীক্ষা কিন্তু কেতিয়াবা অথলে যায়গৈ একমাত্ৰ এই কম্প্ৰমাইজৰ মেণ্টেলিটিৰ বাবে। নিজৰ স্থিতিত অটল থাকিবা। আৰু মোৰ নিচিনাই আন বহুতে যেতিয়া মত পোষণ কৰা দেখোঁ, লাগিলে সেয়া কম সংখ্যকেই হওক, মনটো ভাল লাগি যায়। আৰু শেহতীয়াভাৱে তেনেধৰণৰ এটা ইণ্টাৰভিউ চকুত পৰিল। মই আচলতে ভ্লগ ৰেগুলাৰলি চাওঁ তেখেতৰ, সেয়া হ'ল গাৰ্ল টু উইমেন যি চেনেল ইউটিউবত। চ' তেখেতৰ ভ্লগ চাই ভাল লাগে। লগতে তেখেতে ৰিচেণ্টলি এটা ইণ্টাৰভিউ দিছিলে, তাতে তেখেতে মত পোষণ কৰিছে যে বিয়াৰ পিছত সঁচাকৈ নাৰীসকলৰ জীৱন ইমান পৰিৱৰ্তন হ'বলগীয়া থাকেনে? আচলতে জৰুৰী নহয়। নিজৰ স্থিতিত অটল থাকিলে there is no need to change. There is no need to compromise on your energy, your work, your hobbies, etc. গতিকে তেনেধৰণৰ শক্তিশালী মনোবল থকা এগৰাকী নাৰীক ইউটিউব চেনেলৰ জৰিয়তে চাই বহুত ভাল লাগিল। মনটো আশাৰে পৰিপূৰ্ণ হৈ গ'ল। ধন্যবাদ তেখেতলৈ। মোৰ পাৱাৰ টু ইউ।